তো বন্ধুসকল আহক তেতিয়াহ'লে মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম মই ডুবাইত থকা মোৰ ৰুমৰ সন্মুখত যিটো মানে খেজুৰী গছ পোৱা যায় ইয়াত খেজুৰীবিলাক একেবাৰে ফ্ৰেছ গছত এতিয়া লাগি আছে মই সেইটো খাবলৈ আজি বহুত দিন ধৰি এনেকৈ সদায় এনেকৈ বাহিৰত ওলাই তাৰ পৰা খাই থাকোঁ বহুত ভাল লাগে বহুত সোৱাদ হয় ভাবিছিলোঁ কি এটা ভিডিঅ' বনাই আপোনালোকক দেখুৱাই দিওঁ কেনেকুৱা লাগে ঠিক আছে তেতিয়াহ'লে আহক আজি ভিডিঅ'টোত আপোনালোকে সেইটোৱে চাব পাৰিব মানে কি মই কেনেকৈ খেজুৰী খাই আছোঁ সদায় ইয়াতে খেজুৰী গছৰ পৰা ফ্ৰেছ তাকো ডুবাইত থাকি গতিকে আহক আপোনালোক দেখুৱাই আছোঁ हेलो नमस्कार अस्सलाम वालेकुम सत श्री अकाल और आपनालोকৰ কি হাল চাল মই আছো আকাশ মই আজি ৰুমৰ পৰা ওলাইছো আৰু আপোনালোকক দেখাবলৈ ওলাইছো ডুবাইত কেনেকুৱা খেজুৰী যে খায় আমাৰ অসমত আপোনালোকে গম পাইছে চাগে খেজুৰী গতিকে আপোনালোকক দেখাবলৈ ওলাইছো ইয়াত ডুবাইত খেজুৰী কেনেকৈ পোৱা যায় তো মই ঘৰৰ পৰা ওলাইছো মাত্ৰ আৰু পিছত আপোনালোকে চাব পাৰে ইয়াত ঘৰত মানে মানুহৰ খেজুৰী গছ ইয়াত আছে আকৌ এইটো পিছত দেখিছেনে নাই এইটো খেজুৰী গছ হয় এইটো গতিকে আপোনালোকক মই বেলেগ দেখুৱাই আছোঁ মই ঘৰৰ পৰা ওলাইছোঁ এইটো পিছতো মই ইয়াতে থাকোঁ আৰু এইটো আপোনালোকে চাব পাৰিছে পিছৰ পিনে এইটো এই ৰাস্তাটোতে গ'লে ডুবাই মল পোৱা যায় ডুবাই মল আৰু ডুবাই বুৰ্জ খালিফা পোৱা যায় যিটো মানে পৃথিৱীৰ ভিতৰত ওখ বিল্ডিং আৰু ওখ শ্বপিং মল হয় এই দুটা বস্তু এনেকৈ গ'লে এইটো পোৱা যায় 5 মিনিট দূৰ মাত্ৰ আৰু আপোনালোকে বিনম্ৰ অনুৰোধ কি আপোনালোকে এনেকুৱা ভিডিঅ' যদি চাই ভাল পায় ছাবস্ক্ৰাইব কৰক আৰু মোৰ মনত উৎসাহ যোগাওক কি মই আকৌ আপোনালোকৰ বাবে এনেকুৱা ইয়াত ডুবাইত এনেকুৱা ভিডিঅ' বনাওঁ ডুবাইটো মোৰ বেছি দিন নাই আৰু এনেকৈ ইয়াৰ পৰা যাব লাগিব আহিছোঁ যেতিয়া কৈছেনে বাপৰে বা কি গাড়ী তাৰমানে সকলোৰ ঘৰতে মানে কাৰ থাকে 4-5খন 10খন এনেকৈ এইটো একো ডাঙৰ কথা নহয় ইয়াত ডুবাইত আৰু গাড়ীবিলাকৰ দাম বেছি নহয় আপোনালোকেও যদি ডুবাইত আহে ডুবাইত অহাটো বেছি একো টকা নালাগে বাৰু খালি ভিজিট ভিজাটো উলিয়াব লাগে ভিজিট ভিজা 30 দিনৰ কাৰণে 1 মাহৰ কাৰণে 350 ইয়াৰে টকাটো 350 টকা আৰু টিকেটটো আপোনালোকে গমেই পায় ডুবাই আহিবলৈ টিকেট বেছি দাম নলয় বৰ বেছি 12-13 হাজাৰ টকা এনেকুৱা বৰ দেখিছেনে এইটো খেজুৰী হয় তে একেবাৰে থকা মানে ভৰি লাগিছে ইয়াত দেখিছে বহুত আছে খেজুৰী এইডাল এইটো গছ দেখিবলৈ পাইছে বহুতেই পকিছে একেবাৰে পকিছে এইটো দেখিছেনে বিৰাট ভাল ন এনেকুৱা এইবিলাক চাওকচোন এইবিলাক চাওক বাপৰে বাপ খেজুৰী আপোনালোকে দেখিছেনে এইটো চাওক কিমান খেজুৰী এইবিলাক থকা হতি লাগিছে বৰ্তমান এইটো পকা নাই এইটো পকিবলৈ আকৌ কিছুমান সময় কিছু সময় লাগিব চাওকচোন বাপৰে বাপ এইটো পকিবলৈ হৈছে আকৌ তো বেছি দিন নালাগে আৰু এইটো পকিবলৈ এনেকুৱা আহক আগত আপোনাক আৰু দেখুৱাই আছোঁ মই ঠিক আহক ওলাগে এইটো চাওক এইবিলাক শুকাই পচি গ'ল এইবিলাক আহক দেখুৱাই আছোঁ এইটো চাওক এইটো খেজুৰী কিমান ডাঙৰ খেজুৰী দেখিছেনে বাপৰে বাপ বহুত আছে এইটো বহুত আছে ইয়াত দেখিছেনে কিমান সৰু গছতে কিমান বেছিকৈ খেজুৰী লাগিছে দেখিছেনে এইটো থকা ভৰি আছে একেবাৰে পকিছে এইবিলাক ন খাবলৈ ভাল হৈছে কিন্তু বেগটো খোলা নাই যে খাব নোৱাৰোঁ এটো ঠিক আছে আহক বহুত গৰম লাগিছে দেই আপোনালোকে দেখিছে চাগে মই ঘাম ওলাইছে ইয়াত ডুবাইত এটাই বিৰাট ডাঙৰ সমস্যা হ'ল কি ইয়াত গৰম বহুত বেছি গৰম দিনৰ ভাগত ওলাম বুলি ভাবিছিলোঁ ৰুমৰ পৰা কিন্তু ওলাবলৈ নোৱাৰিলোঁ বহুত গৰম ইয়াত গতিকে আহক অকণমান ইয়াৰ পৰা খেজুৰী গছবিলাক দূৰ আছে মই দেখুৱাই আছোঁ ব্লক আৰু আপোনালোকক ক'ব বিচাৰিছোঁ কি মোৰ এইটো ৰুমৰ সন্মুখৰ পৰা মোৰ এনেকুৱা মানে ভিউটো হয় দেখিবলৈ পোৱা যায় কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন ভাল লাগিছেনে নাই কেনেকুৱা দেখা যায় ৰুমৰ সন্মুখত এই তলৰ এই পিনে আপোনালোকে দেখিছেনে এইটো অকণমান বাহিৰত ওলাই আছে যে ডিঙিটো সেইটো হ'ল বুৰ্জ খালিফা বিল্ডিং পৃথিৱীৰ ভিতৰত ওখ বিল্ডিং সেইটো 163 ফ্ল'ৰ আছে তাত আৰু 6টা ৱৰ্ল্ড ৰেকৰ্ড পাইছে সেই বিল্ডিংটোৱে গতিকে আহক আৰু মই ইপিনে এই ৰাস্তাটো পাৰ কৰিলে তাত মই কাম কৰোঁ মই সেই কাম কৰা ঠাইবিলাকো আপোনালোকে যদি চাব বিচাৰে মই কোনটো বিল্ডিঙত ইয়াতে কাম কৰোঁ মই আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে কমেণ্টছ কৰি মোক জনাওক
এইটো চাওক এইটো বাপৰে বাপ খেজুৰি দেখিছেনে বহুত ডাঙৰ হয় এইবিলাক বহুত ডাঙৰ ডাঙৰ খেজুৰি বাপৰে বাপ ভাল লাগিছেনে বিৰাট ডাঙৰ হয় ন এইটো চাওক আহক এতিয়া আগলৈ যাওঁ আকৌ আপোনালোকে দেখি যাব পাৰিছে এই সৰু সৰু গছত কিমান খেজুৰি লাগি আছে এইটো এই তিনিডাল আছে ইয়াত দেখিছেনে নাই বহুত দেখিছেনে এইবিলাক ইয়াতে বহুত আছিলে এইটো শেষ হৈ গ'ল এতিয়া মানুহে মানে চিঙি শেষ কৰি পেলালে বহুত আছিলে আগতে দেখিছেনে এইবিলাক চাওক এইটো পকা নাই বৰ্তমান পকিবলৈ সময় লাগিব আকৌ কিছু সময় লাগিব ঠিক আছেনে কিছু সময় লাগিব সেইটো পকা নাই এইটো খোলাতে এই খাব নোৱাৰি আকৌ এইটো ভাল নালাগে এইটো ভাল নাই মিঠা নাই বৰ্তমান এতিয়া আহক আৰু এইবিলাক চাওক কেনেকুৱা ভাল লাগিছেনে নাই আকৌ বিল্ডিঙে বিল্ডিং বাপৰে বাপ কিমান যে বিল্ডিং আছে ইয়াত আপোনালোকে বিশ্বাস নকৰিব এই বিল্ডিঙত যিমানবিলাক ওখ ওখ ইয়াত বিল্ডিং আছে এই বিল্ডিংবিলাকত কাম কৰা মানুহ প্ৰতিজন মানুহেই মানে কি ইয়াৰ লোকেল মানুহ নহয় প্ৰতিজন মানুহে ইয়াৰ বাহিৰৰ মানুহ এনেকুৱা না এইটো ঠিক আছে এতিয়া এইটো চাওক এইটো হ'ল বাদামৰ গছ এডাল মানে কি আমি যিটো স্কুলত থকা সময়ত এই বাদাম ভাজা বুলি খাওঁ যে 1 টকা 2 টকা মানে আগতে যে সৰু থকা সময়ত খাইছিলোঁ যে সেইটো বাদাম নহয় সেইটো পিনাট বুলি কয় ইংৰাজীত আৰু এইটো আলমণ্ড হয় আলমণ্ড যেটো মানে অৰিজিনেল বাদামটো এইটো হয় এই গছডালো চাওক হ'ব এইটো শেষেই হ'ল সব খাই শেষ কৰি পেলালে মানুহে খাই শেষ কৰি পেলালে নাই আকৌ শেষ আপোনালোকে চাব পাৰিছেনে এইটো ইমান ডাঙৰ আছিলে বহুত এইটো ইমান ডাঙৰ আছিলে এইবিলাক চব শেষ কৰি পেলালে মানুহে মানে চিঙি খাই শেষ কৰি পেলালে দেখিছেনে বোলক এতিয়া মই এটা আনিছোঁ বাৰু মই খাই চাওঁ কেনেকুৱা হয় বিৰাট ভাল বঢ়িয়া আকাৰ এইটো চাওক কিমান দেখিছেনে এইবিলাক আপোনালোকে চাওক এইটো কিমান খেজুৰ এইবিলাক এইটো লগ নাপায় হাতেদি লগ নাপায় এই ভিতৰতো আছে এনেকুৱা বহুত আছে ইয়াত মানে খেজুৰ বহুত পোৱা যায় বুজিছেনে খেজুৰ বহুত পোৱা যায় এনেকুৱা দিয়া আহক দিয়া আপোনালোকে এইটো চাওক শেখ জাইদ ৰোড হয় পিছত যিটো ৰোড এইবিলাক বিল্ডিংবিলাক আছে যে সেইটো শেখ জাইদ ৰোড বুলি কয় বিৰাট ফেমাছ ঠাই হয় বহুত ভাল লাগে বন্ধুসকল এতিয়া খেজুৰি গছ মই যিটো আপোনালোক দেখুৱাবলৈ বিচাৰিছিলোঁ আমি পাইছোঁ এইটোৱে হয় ইয়াৰ ওচৰতেই হয় কিন্তু মই ৰাস্তাটো পাৰ কৰিব পৰা নাই আপোনালোকে চাব পাৰিছে বহুত গাড়ী আহি আছে ইয়াত বহুত মানে ইয়াত ডুবাইত আকৌ ৰাস্তা পাৰ কৰাটো বিৰাট মানে সমস্যাৰ কথা গাড়ী নহ'লে এতিয়া এইপিনে বন্ধ হ'ল এইপিনে আহি গ'ল নহয় কিমান খেজুৰি যে দেখিছেনে নাই বাপৰে বাপ এইটো চাওকচোন এতিয়া এন্ধাৰেই হ'ল আপোনালোকে চাব পাৰিছেনে দেখা পাইছেনে নাই আন্ধাৰ হৈছে আকৌ এইটো মই এটা খাওঁ এইটো আনিছোঁ এইটো দেখিছেনে এইবিলাক বহুত আছে একেবাৰে দেখিছেনে বহুত আছে কিমান যে খেজুৰ বহুত আছে এইটো চাওক এইবিলাক এইখন ইয়াৰে পৰা এটা চিঙি এইবিলাক এওঁলোকে ইহঁতে ডুবাই মিউনিচিপালিটি মানুহে কি কৰে মানে এনেকৈ প্লাষ্টিক লগাই থৈ দিয়ে যাতে কি ধূলিবিলাক কমকৈ পৰে আৰু লগতে মানে কি বেছি চিঙি তলত নপৰে যাতে তাৰমানে প্লাষ্টিকতে বাজি থাকে তাৰ কাৰণে তো বহুত আছে ইয়াত চাই দেখিছেনে নাই এইবিলাক ইফালে 1 2 3 4 বহুত আছে ইয়াত এই তাত পিছফালেও আছে এইটো দেখিছেনে বহুত আছে ইয়াত এইবিলাক বাপৰে ঠিকে আহক আগলৈ মই এতিয়া আগতো দেখাই আছোঁ আগত কেনেকুৱা হয় আনিছিলোঁ খেজুৰি আনিছিলোঁ এটা খাইছা বিৰাট মিঠা হয় বঢ়িয়া একেবাৰে এইটো চাওক আৰু দেখিছেনে নাই এইবিলাক কিমান খেজুৰি খাব আপুনি মই ইয়াত খেজুৰি খাই মানে আমনি লাগি গৈছে এনেকুৱা মানে সদায়
কিন্তু তথাপিও খাই মোৰ ভাল লাগে কাৰণ বহুত মিঠা হয় দেখিছেনে এই দি চাওক এইটো খোলাই আছে একেবাৰে ইয়াত প্লাষ্টিক কোনো মানে ইয়ে লগা নাই বঢ়িয়া একেবাৰে বিৰাট ভাল মোৰ বেগখন এইখন মই বেগ এখন আনিছোঁ ইয়াৰ পৰা কিছুমান পকা পকা মিঠাবিলাক উলিয়াই লৈছোঁ মিঠা কিছুমান ভাল ৰঙাবিলাক উলিয়াই বহুতখিনি হৈছে 2-3 দিন চলি যাব গতিকে এইবিলাক তলত পৰি থকাবিলাকো বিৰাট মিঠা হয় এইবিলাক খাবলৈ বহুত এইটো পচিছে এইটো ভাল নহয় ঠিক আছে গতিকে আজি এতিয়া ঘৰলৈ ঘূৰি যাওঁ আৰু উভতি যাওঁ এইখিনিয়ে আৰু আপোনালোক দেখুৱালোঁ কেনেকৈ মই ইয়াত ডুবাইত মানে খেজুৰ এইবিলাক খাই থাকোঁ ৰাস্তাটো পাৰ কৰিলোঁ আগতে তো বন্ধুসকল বহুত হৈ গ'ল আজি এতিয়া আন্ধাৰেই হ'ল আকৌ মই ঘৰৰ পৰা ওলাইছিলোঁ 6টা বজাত এতিয়া 7:20 হ'লে আপোনালোকে দেখিব পাৰিছে চাগে 7:22 হ'ল কিন্তু এতিয়ালৈকে ইমান পোহৰ হৈ আছে ইয়াত দেখিছেনে 7:20 হৈ গ'ল তথাপিতো ইয়াত মানে ইমান পোহৰ হৈয়ে আছে আৰু আজিৰ ভিডিঅ'টোত বাছ এইখিনিয়ে আপোনালোক দেখাবলৈ বিচাৰিছিলোঁ বেলেগ একো নাই গতিকে আগত আকৌ এজোপা গছ আছে চাওঁ আপোনালোকে দেখিব পাৰিছে চাগে ইয়াত আগত বহুতো গছ আছে কিন্তু এতিয়া এন্ধাৰেই হ'ল আপোনালোকে দেখা পাব চাগে দেখা পোৱাতেই আছে ঠিক আছে এইবিলাক ইমানখিনি খেজুৰ ইয়াত লাগি আছে দেখিছেনে বহুত আছে ইয়াত এইটো এডাল গাছ আছে এইটো পৰিয়ে গৈছে তলত আকৌ দেখিছেনে নাই বহুত খেজুৰ হয় এইটো আপোনালোকে চাব পাৰিছে ইয়াত কিমান খেজুৰ লাগি আছে এইটো চাওক অ' প্ৰভু কিমান যে দেখিছেনে কিমান বঢ়িয়া লাগে একেবাৰে দেখি এনেকুৱা এইটো তলত ওলমি পৰিছে আহক আকৌ গছ এডাল আছে আগত সেইটো দেখাই আছোঁ আপোনালোকক এইটো একেবাৰে পকিছে এইটো কিন্তু ইহঁতে প্লাষ্টিক দি একেবাৰে গাঁঠি মাৰি থৈছে যাতে কোনোৱে হাত লগাব নোৱাৰে ভালেই কাম কৰিছে কোনেও হাত লগাব নোৱাৰে খাব নোৱাৰে ময়ো খাব নোৱাৰোঁ বাৰু এতিয়া ইয়াৰে পৰা কিন্তু পিছত কেতিয়াবা সুবিধা পালে আকৌ ইয়াত আহি খাম আকৌ চাওঁ কালি পৰহিলৈকে চাই লওঁ ঠিক আছে নে নাই গতিকে বহুত ভাল এইটো হয়নে বহুত হয় ঠিক আছে এতিয়া মই আকৌ ঘৰলৈ যাত্ৰা আৰম্ভ কৰোঁ এইবিলাক চাওঁ কিমান আছে বহুত এইবিলাক শেষেই হৈ গ'ল এতিয়া আকৌ আন্ধাৰেই হ'ল নহয় এইটোৱে সমস্যাখন মই ঘৰলৈ যাওঁ এতিয়া মানে গৰমত মই ঘামত তিতি গৈছোঁ আকৌ বহুত গৰম লাগিছে আপোনালোকে দেখিব পাৰিছে চাগে আৰু বন্ধুসকল মই আপোনালোকক ক'ব বিচাৰোঁ এই ষ্ট্ৰেইট চিধাকৈ এনেকৈ গ'লে ডুবাই চিটি ৱাক বুলি এটা বহুত ডাঙৰ মানে পাৰ্কৰ নিচিনা হয় পাৰ্ক কিন্তু তাত বহুতখিনি মানে দোকান ৰেষ্টুৰেণ্টছ এনেকৈ মানে এক্সিবিশ্যনৰ নিচিনা থাকে বস্তুটো এক্সিবিশ্যনৰ নিচিনা হয় মানে মেলা গতিকে তাত আপোনালোকে যদি দৃশ্যটো চাব বিচাৰে কেনেকুৱা দেখি মই আপোনালোকৰ বাবে ভিডিঅ'টো বনাম বাৰু তাত গৈ খালি কমেণ্টছত আপোনালোকে লিখক দেখি মোক জানক যে আপোনালোকে এনেকুৱা ভিডিঅ' ভাল পায় নে নাপায় কমেণ্টছ কৰি জনালে মই আকৌ আপোনালোকৰ বাবে আৰু আপোনালোকক গৈ তলৰ এইটো আপোনালোকৰ যে মই কৈছোঁ যে সেই বিল্ডিংটো ওখ বিল্ডিংটো বুৰ্জ খালিফা বুলি কয় যিটোত 163 ফ্ল'ৰ আছে সেই বিল্ডিংটোৰ ভিতৰত কেনেকুৱা লাগে বা ভিতৰত কেনেকুৱা দেখি সেইখিনিও যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে মই আপোনালোকৰ বাবে তাৰ ভিতৰত গৈ ভিডিঅ' বনাই দিম কিন্তু তাৰ ভিতৰত যাব লাগিলে বহুত পইচা লাগে দেই আমাৰ ভাৰতৰ হিচাপত মোটামুটি 6,000 এনেকুৱা টকা লাগিব চাগে মই ভালকৈ গম নাপাওঁ তথাপিতো আপোনালোকে যদি সেই বুৰ্জ খালিফাৰ ভিতৰত বিল্ডিংটোৰ মানে 160 ফ্ল'ৰৰ বিল্ডিং যদি চাবলৈ বিচাৰে তেতিয়াহ'লে কমেণ্টছ কৰি জনাওক মই আপোনালোকক দেখুৱাই আছোঁ ঠিক আছে যেনেকৈ নহ'লেও মই ভিতৰত যাম টিকেট ল'ম আপোনালোকক দেখুৱাম আৰু মইতো কওঁ আপোনালোকেও আহক ইয়াত পাছপোৰ্ট বনাওক পাছপোৰ্ট আছে আৰু বহুতৰ আছেই আজিকালি পাছপোৰ্টটো আছে আপোনালোকে ইয়াত আহক বহুত এনজয় কৰিব লাইফ চাব পাৰিব বহুত জীৱনত মানে কি বহুত ভাল লাগিব আহক চেষ্টা কৰক
আৰু কিবা যদি আপোনালোকৰ সন্দেহ আছে কেনেকৈ অহা যায় কি কথা ক'ত থাকিব লাগিব সেইবিলাক তেনেকুৱা লাগিলে মই আপোনালোকৰ বাবে ভিডিঅ' বনাম বাৰু বনাই আপোনালোকক ইনফৰমেশ্যনটো দি দিম ক'ত কেনেকৈ কি কৰিব পৰা যায় কিন্তু এটা কথা মনত ৰাখিব পইচাটো অকণ খৰচ কৰিব লাগিব বুজিছেনে গতিকে মই এতিয়া ঘৰ আহি পাইছোঁৱেই আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে বাৰু আছিল গতিকে অহা ভিডিঅ'ত আপোনালোকক লগ পাম আৰু কেনেকুৱা লাগিল আপোনালোকে জনাব আৰু লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক তো থেংক ইউ আপোনালোকক বহুত বহুত ধন্যবাদ